কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আজি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল আহক দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াই নিওঁ আজি 1430 ভাস্কৰাব্দ কাতি মাহৰ 22 তাৰিখ ইংৰাজী নৱেম্বৰ মাহৰ 6 তাৰিখ 2023 চন বৃহস্পতিবাৰ আজি আহক আজিৰ ৰাশিফললৈ আগবাঢ়ি যাওঁ ৰাশি চক্ৰৰ প্ৰথম ৰাশি মেঘ ৰাশি থকা জাতক জাতিকাৰ বাবে আজি দিন আত্মবিশ্বাসেৰে সকলো কামতো আগবাঢ়ি যাব বহিৰাজ্যত ব্যৱসায় কৰা লোকৰ উপাৰ্জন বৃদ্ধি পাব ডায়েবেটিছ ৰোগীৰ সমস্যা বাঢ়িব পাৰে আজি আপোনাৰ সন্তানৰ আচৰণ আপুনি দুখী হ'ব পাৰে দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে বজাৰ কৰিবলৈ যাব পাৰে আপোনাৰ বাবে শুভ ৰং ৰঙা শুভ সংখ্যা 1-8 আজি দিন আপোনাৰ বাবে শুভ হওক বৃক্ষ ৰাশি থকা জাতক জাতিকৰ বাবে আজি দিন পৰিয়ালত শুভ পৰিঘটনা হ'ব পাৰে বিৰোধীয়ে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব আজি আপুনি আপোনাৰ চিন্তা চৰ্চা আপোনাৰ পত্নীৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব বাক্যত মিঠা হোৱাৰ শলাগ লোৱা হ'ব সৰু সৰু কথাবোৰক বেছিকৈ গুৰুত্ব নিদিব আজি শাৰীৰিকভাৱে ফিট হৈ থাকিব আপোনাৰ বাবে শুভ ৰং বগা শুভ সংখ্যা 2-7 আজিৰ দিন আপোনাৰ বাবে শুভ হওক মিথুন ৰাশি থকা জাতক জাতিকৰ বাবে আজি দিন পৰিয়ালৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হৈ যাব চাকৰিটোত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব ল'ৰা ছোৱালীৰ পৰা ভাল খবৰ পাব কিবা কাৰণত আপোনাৰ বদনাম হ'ব পাৰে সেইবাবে এনে পৰিস্থিতিৰ প্ৰতি সাৱধান হওক ব্যৱসায়ত নতুন নতুন পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব আপোনাৰ বাবে শুভ ৰং সেউজীয়া শুভ সংখ্যা 3-6 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক কৰ্কট ৰাশি থকা জাতক জাতিকৰ বাবে আজি দিন কৰ্মক্ষেত্ৰত কিছু অস্থিৰতা থাকিব পাৰে কাৰো লগত বেয়া আচৰণ কৰা উচিত নহয় আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আওকাণ নকৰিব পিতৃ মাতৃৰ পৰামৰ্শৰে নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে শুভ হ'ব ঠাণ্ডাৰ সমস্যা হ'ব পাৰে আৰু কফ বৃদ্ধি পাব পাৰে আপোনাৰ বাবে শুভ ৰং বগা শুভ সংখ্যা 4 আজিৰ দিন আপোনাৰ বাবে শুভ হওক সিংহ ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন আপোনাৰ দৈনন্দিন কাম কাজ সংগঠিত হৈ থাকিব ব্যৱসায়ত সম্প্ৰসাৰণ কৰিব পাৰে সুস্বাদু খাদ্য উপভোগ কৰিব ব্যক্তিগত কাম কৰা লোকৰ দৰমহা বৃদ্ধি পাব পাৰে আপোনাৰ সকলো বাকী থকা কাম এটাৰ পিছত এটাকৈ পূৰণ হ'ব আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ খ্যাতি বাঢ়িব বন্ধুৰ লগত যিকোনো বিবাদ আজি সমাধান হ'ব আপোনাৰ বাবে শুভ ৰং ৰঙা শুভ সংখ্যা 5 আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক কন্যা ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন ঘৰৰ পৰিৱেশ খুব ভাল হ'ব নিৰ্মাণ সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব বৈবাহিক সম্পৰ্কৰ তীব্ৰতা বৃদ্ধি পাব ঘৰুৱা জীৱনত শান্তি থাকিব আপোনাৰ মতামতৰ লগত মানুহে বহুত একমত হ'ব যিকোনো স্থবিৰ চুক্তি আজি চূড়ান্ত হ'ব পাৰে আপোনাৰ বাবে শুভ ৰং সেউজীয়া শুভ সংখ্যা 3-6 আজিৰ দিন আপোনাৰ বাবে শুভ হওক তুলা ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন আপোনাৰ কামৰ মানদণ্ড বৃদ্ধি পাব ছ'চিয়েল মিডিয়াত আপুনি অতি সক্ৰিয় হ'ব পাৰিবাৰিক পৰিস্থিতি আপোনাৰ পক্ষত থাকিব বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব ঋণ দিয়া ধন আপুনি লাভ কৰিব ব্যৱসায়ত ডাঙৰ চুক্তি পাব ল'ৰা ছোৱালীৰ হাঁহি ঘৰত প্ৰতিধ্বনিত হ'ব আজি আপোনাৰ বাবে শুভ ৰং বগা শুভ সংখ্যা 2-7 আজিৰ দিন আপোনাৰ বাবে শুভ হওক বৃশ্চিক ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন ব্যৱসায়ত যিকোনো বস্তু ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব আজি পেটত বায়ুৰ বিকাৰ হ'ব পাৰে আপোনাৰ পত্নীৰ বিষয়ে কিবা এটা বেয়া যেন লাগিব পাৰে খং নিয়ন্ত্ৰণ কৰক শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব আজি আপোনাৰ বাবে শুভ ৰং ৰঙা শুভ সংখ্যা 1-8 আজিৰ দিন আপোনাৰ বাবে শুভ হওক ধনু ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন কৰ্মক্ষেত্ৰত স্থানৰ অনুকূল পৰিৱৰ্তন হ'ব পাৰে আপুনি দাতব্য কামত ধন খৰচ কৰিব চাকৰিৰ লক্ষ্য পূৰণৰ বাবে আপোনাৰ ওচৰত হেঁচা পৰিব শিশুৰ শিক্ষাৰ বাটত অহা বাধাসমূহ দূৰ হ'ব আজি কেৰিয়াৰৰ ওপৰত মনোনিৱেশ কৰি থাকিব আপোনাৰ বাবে শুভ ৰং হালধীয়া শুভ সংখ্যা 9-12 আজিৰ দিন আপোনাৰ বাবে শুভ হওক মকৰ ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন আজি ব্যৱসায়ৰ ক্ষেত্ৰতো অত্যাধিক লোভৰ বাবে গ্ৰাহকৰ খং উঠিব পাৰে চাকৰিটোত আপোনাৰ প্ৰদৰ্শন বিশেষ একো নহ'ব দ্বিধাবোধৰ বাবে আপুনি আপোনাৰ সমস্যাবোৰ শ্বেয়াৰ কৰিব পৰা নাই পৰিয়ালৰ পৰিৱেশটো অলপ উদাসীন হ'ব
প্ৰেমৰ সম্পৰ্কক লৈ অত্যধিক চিৰিয়াছ হোৱাটো আপোনাৰ বাবে এই মুহূৰ্তত উপযুক্ত নহয়। আপোনাৰ বাবে শুভ ৰং কলা, শুভ সংখ্যা 10-11। আজিৰ দিন আপোনাৰ বাবে শুভ হওক। কুম্ভ ৰাশি। কুম্ভ ৰাশি থকা জাতক জাতিকাৰ বাবে আজিৰ দিন কৰ্মক্ষেত্ৰত সহকৰ্মীসকলে আপোনাক বহুত সহায় কৰিব। ভাল খবৰ লাভ কৰিলে মনোবল বৃদ্ধি পাব। বিষয়াৰ সৈতে তৰ্ক কৰিলে সময় আৰু সন্মান দুয়োটা নষ্ট হ'ব পাৰে। কিছুদিন ধৰি চলি থকা সমস্যাবোৰ আজি সমাধান হ'ব। আপুনি হয়তো আজি কিছুমান হেৰাই যোৱা বা লুকাই থকা বস্তু বিচাৰি পাব। আপোনাৰ বাবে শুভ ৰং নীলা, শুভ সংখ্যা 10-11। আজিৰ দিন আপোনাৰ বাবে শুভ হওক। মীন ৰাশি। মীন ৰাশি থকা জাতক জাতিকৰ বাবে আজিৰ দিন ব্যৱসায়িক পৰিকল্পনা অসম্পূৰ্ণ হোৱাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে। পৰীক্ষাৰ ফলাফলত ছাত্ৰ ছাত্ৰীয়ে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। মানুহক আপোনাৰ বৈশিষ্ট্যৰ সৈতে পৰিচয় কৰাই দিয়াত আপুনি ব্যস্ত থাকিব। আপুনি আপোনাৰ চোকা বুদ্ধিমত্তা আৰু বুজাবুজিৰে আইনী বিবাদ সমাধান কৰিব পাৰিব। আপোনাৰ বাবে শুভ ৰং হালধীয়া, শুভ সংখ্যা 9-12। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। বন্ধু বান্ধৱীসকল, আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। কাইলৈ আকৌ লগ পাম কালিৰ ভিডিঅ'ত। আপোনালোকে যদিহে মোক ইউটিউবৰ মাধ্যমেৰে চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। যদিহে ফেচবুক পেজেৰে চাই আছে তেতিয়াহ'লে ফেচবুক পেজটি ফ'ল' কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।